ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ বিজিআৰ টাউনশ্বিপৰ ফ্লাৱাৰ শ্ব' 23ৰ টেৰেছ গাৰ্ডেনত মই ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হ'লোঁ আৰু এইখন দেখুৱাওঁ আপোনালোকক আমাৰ সেই মঞ্চখন। আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু আছামিজ কিচেন এণ্ড লাইফষ্টাইল। আজি আপোনালোকলৈ বহুত দিনৰ মূৰত ব্লগ এটা লৈ আহিলোঁ আৰু এইটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল ব্লগ হয়, কাৰণ মই বহুত কষ্ট কৰি এটা কাম কৰিছোঁ, যিটো কাম আপোনালোকক আজি দেখাবলৈ মন কৰিছোঁ। থাম্বনেইল দেখি হয়তো গমো পাইছে যে ব্লগটোনো কি। আচলতে আমি টাউনশ্বিপৰ ঘৰত থাকোঁ, ৰিফাইনেৰী টাউনশ্বিপ, আৰু তাতে ফ্লাৱাৰ শ্ব' হয়। আৰু সেই ফ্লাৱাৰ শ্ব'ত এইবাৰ মই টেৰেছ গাৰ্ডেনত জইন কৰিছোঁ। তাৰ কাৰণে 2 মাহ ধৰি মই বহুত কষ্ট কৰি ফুলবিলাক মালি আৰু মই প্ৰিপেৰেশ্যন কৰিছোঁ। আৰু সেয়েহে ভাবিছোঁ আপোনালোকৰ লগতনো কিয়নো শ্বেয়াৰ নকৰোঁ, কাৰণ এইটো সঁচাকৈ বৰ ভাল লগা কাম। প্লাণ্টছবিলাক এতিয়া এনেকুৱা হৈ গৈছে যে সিহঁতো যেন মোৰ ল'ৰা ছোৱালীহে। আহকচোন মোৰ সেই ল'ৰা ছোৱালীবিলাকক চাওঁ। মই বেক কেমেৰা দি আপোনালোকৰ লগত দেখাই আছোঁ। এয়া চাওক, প্ৰথম মই দৰ্জা খুলি এনেকৈ সোমালোঁ। মই ইয়াতে অলপ আৰ্টিফিচিয়েল গ্ৰাছৰ যিটো কাৰ্পেট সেইটো অলপ দিছোঁ, অকণমান তাৰ লাইভলি এটা আহিব, টাচ ৰাখিবৰ কাৰণে। আৰু এতিয়া ৰাইট ছাইডে আহিয়ে মই দৰ্জাখন খুলিয়ে মই এনেকৈ গণেশজনা ৰাখিছোঁ। এই গণেশজনা মই প্ৰথম যেতিয়া বঙাইগাঁও আহিছিলোঁ তেতিয়া মই মাটিৰ কুমাৰৰ হতুৱাই বনাই লৈছিলোঁ। এয়া চাওক, আৰু এইটো মোৰ ছোৱালী বহুত সৰুতে তাই বনাইছিলে। কেম্প ব্লছম হৈছিলে, কেম্প ব্লছমত তেওঁলোকে সেই DPS স্কুলত এইবিলাক বনাব লাগিছিল। এয়া চাওক, এইখিনি মই এনেকৈ ৰাখিলোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব। এয়া চাওক, এইটো মোৰ ভঙা এটা বস্তু আছিলে, পুৰণা বস্তু দি বনাই লোৱা। এইটোও মই অকণমান ইয়াতে ইউজ কৰিছোঁ। আৰু এইবিলাকো মোৰ ছোৱালীয়ে বনোৱা কিছুমান বস্তু থৈছোঁ বটলত, সৰু সৰু বটলত তাই এনেকৈ পেইণ্টিং কৰে। তাতে মই অলপ মানি প্লাণ্ট বা এনেকুৱা কিবা কিবি বস্তু দি সজাইছোঁ। এয়া এনেকৈ মই আহিছোঁ, এই চিৰিত এনেকৈ গ্ৰাছটো দিছোঁ। এইফালে ৰাখিছোঁ মই কিটচেন গাৰ্ডেন। প্ৰথম কিটচেন গাৰ্ডেনৰ পৰাই আৰম্ভ কৰিছোঁ। এইটো এটা জাৰবেৰা ৰাখিছোঁ ওচৰত। এয়া চাওক, মোৰ পুদিনা হৈছে। এইটো মোৰ লাও পুলি এটা লগাইছোঁ, ইমানটো হৈছে 2 মাহত যিকণ হয় আৰু। এইটো মই জলকীয়া পুলি লগাইছোঁ, আৰু জলকীয়া পুলিৰ তলত এয়া চাওক জলকীয়া পচাইছোঁ। আৰু এইটো মই 3-4 জোপা মই বেঙেনা লগাইছোঁ। এই বেঙেনা এয়া চাওক ফুলিছে। এই দুটা মই বজাৰৰ পুলি হয়, ডাঙৰ কিনি আনিছিলোঁ সৰু সৰুতে। আৰু এই দুটা মোৰ মাৰ ঘৰৰ সঁচ হয়, ছাগলী শিঙীয়া বেঙেনা। এয়া চাওক, আৰু এইটো হৈছে কেপচিকামৰ পুলি 2টা আছে ইয়াতে। আৰু এইকেইটা হৈছে মোৰ ফ্ৰেঞ্চ বিনৰ। এই ষ্টিক বান্ধি দিছোঁ, অলপ অলপ ফুল আহিছে আৰু আপোনালোকে দেখিছে চাগে। এইখিনি এয়া চাওক। আৰু এয়া হৈছে পালেং। এইটো মাছৰ খাংবিলাক যে আছে এইবিলাক মই কিনি লৈ এইবিলাকতে ইউজ কৰিছোঁ। এইটো হৈছে মোক আগতে খুব পুৰণা মানুহে দি থৈ যোৱা সৰু পুলি এটা, ইউৰোপিয়ান বেচিল। এইটো দিছোঁ। এইটো তুলসী, যিটো ইউৰোপৰ সেই পাস্তা চাস্তা বনালে এইবিলাক বস্তু ইউজ কৰিব পাৰি। আৰু এয়া হৈছে বিলাহী গছ। চাওক, মোৰ বিলাহী লাগিছে, কিন্তু এয়া দেখিছেনে বাৰু, এইয়া বিলাহী। এয়া বিলাহী, সেইটো ছাইডত এটা গুটি বিলাহী গছ দিছোঁ এইটো। আৰু এয়া দিছোঁ বঙালী ধনিয়াৰ পুলি। এইটো হৈছে পিৰালি পালেং। আৰু সেইটো হৈছে আমাৰ ভতুৱা শাক যে এভাজি খাব পৰা হৈ আছে। আৰু তাৰপিছত ৰ'ব আকৌ অলপ চাওঁ, এইখিনি হৈছে মোৰ ব্ৰকলি অলপ অলপ ধৰিছে। মোৰ অলপ দেখুৱাবলৈ ওচৰৰ পৰা দিগদাৰী হৈছে, কাৰণ ৰাস্তাটোৱে ব্লক হৈ গৈছে আজি। আৰু এইখিনি হৈছে সৰিয়হ শাক অলপ পেলাইছোঁ, খাব পৰা হোৱা নাই, আৰু অলপ লাগিব, ডাঙৰ হ'ব। আৰু এইটো হৈছে ধনিয়া। এইখিনি আবতৰীয়াই হ'বগৈ, কাৰণ অলপ ডাঙৰ হ'লেহে খাব পৰা যাব। তেতিয়া বজাৰত চাগে অলপ কম ওলাব, তেতিয়া মোৰ খাব পৰা হ'লে ভালেই হয়। আৰু তাৰপিছতে এইখিনি হৈছে মানিমুনি। এইখিনি বৰ মানিমুনি, সৰু মানিমুনি, মচন্দৰী, মধুসোলেং। এইটো কোমোৰা পুলি নেকি, এইটো মই অকণমান গম পোৱাই নাই এইটো বস্তুটো কি। তাৰপিছত এইটো মিঠি শাক। মোৰ জয়ে উঠি অকণমান ইয়াক ক্ষতি কৰিলে, তথাপি হৈছে আৰু। আৰু এইটো হৈছে মোৰ সেইটো লিটুচ, চালাড পাত বুলি আমি কওঁ নেকি এইটো। এইখিনি হৈছে পিঁয়াজৰ নলা হৈ গৈছে মোৰ এতিয়া পিঁয়াজ। আৰু এইখিনি নহৰু
নহৰুখিনি অলপ অলপ শুকাবলৈ ষ্টাৰ্ট কৰিছে, খান্দিব পৰা হ'ব আৰু। এইখিনি হৈছে মোৰ লাই বহুত খালোঁ কিন্তু দেই। ইয়াৰ লাষ্টত এতিয়া ফুলিছেগৈ আৰু এয়া চাওক, সিও এটা শ্ব' বহাইছে আৰু। এইটো হৈছে মোৰ কচু গজিছে চাওক, ইয়াতো কচু আছে। এইটো মোৰ তুলসী ভেটি। আৰু এইটো হৈছে মই পটলৰ পুলি এটা লগাইছোঁ, এয়া লগা নাই কিন্তু বগাইছে আৰু। তাৰপিছত কিটচেন গাৰ্ডেনখন লেফ্টত আছে, এই ৰাইটলৈ এতিয়া মই ঘূৰিম। এতিয়া এই ৰাইটত এই দুজোপা দিছোঁ, এইটো ফলিয়াছ প্লাণ্টৰে কিবা এটা হয় আৰু প্লাণ্ট, মই নামটো অলপ পাহৰিছোঁ। এয়া জাৰবেৰা মোৰ ইয়াতে ৰাখিছোঁ 3 জোপা, আৰু কম্পিটিশ্যনৰ কাৰণে আৰু এটা পুলি লৈ গৈছে এতিয়া, লৈ পেলাই মানে মই দি থৈ আহিছোঁ জইন কৰিবলৈ। এইখিনি হৈছে ডালিয়া, ফুলিবলৈ কিন্তু আৰু অকণমান দিন লাগিব। এই কলিবিলাক আহিছেহে চাওক, অলপ লেট হৈছে লগোৱাটো। চাওক, এইটো মোৰ ডালিয়া, ফুলো। পিছত আপোনালোকক একেবাৰে যেতিয়া বহুত ভালকৈ ফুলিব তেতিয়া আকৌ এটা ব্লগত অকণমান দেখাম দেই। এতিয়া এইখিনি হৈছে মই এখন টেবুল চকী ৰাখিছোঁ এযোৰা, এয়া চাওক। আৰু এয়া কিমে বনোৱা কিছুমান বস্তু ৰাখিছোঁ। আজি যিহেতু কম্পিটিশ্যন আছিলে, জাজ আহিছিল মোৰ 3-4-5-6জনমান মানুহ, তেখেতসকলক বহিবলৈ মই চকী টকী এনেকৈ এৰেঞ্জ কৰি থৈছিলোঁ। এইবিলাক ডেক'ৰেশ্যনৰ কাৰণে এইখিনি ৰাখিছিলোঁ। আৰু এয়া চকী, আৰু এইখন মোৰ বহুত পুৰণা জোলনা, মই ৰং চং দি ৰেডি কৰিছোঁ। এয়া মই ওলমা টাব কেইটামান দিছোঁ, ইয়াতে সেই অৰ্নামেণ্টেল প্লাণ্ট কেইটামান আছে। তাৰপিছত এয়া চাওক, এনেকৈ ওলমি আছে। সঁচাই মনটোৱে মানে দেখি আজি মানে এনেকৈ সাধাৰণতেতো ইমান বেছি ভালকৈ এৰেঞ্জ কৰি থোৱা নাযায়, কিন্তু মই আজি বেছি স্পেচিয়েল কৰি থৈছোঁ মোৰ কাৰণে আৰু দেই। আপোনালোকৰ কাৰণে হয়তো কমো হ'ব পাৰে, মোৰ কাৰণেতো এইখিনিয়ে বহুত আৰু। কিন্তু আপোনালোকেও কমেণ্ট কৰি জনাবচোন। এইখন জোলনাখন মই এনেকৈ থৈছোঁ, এনেই মই এনেকৈয়ে থওঁ, কিন্তু অলপমান ইয়াতকৈ ইফাল সিফাল হৈ থাকে আৰু মানুহৰ ঘৰত যেনেকৈ হয়, নহয় জানো। আৰু এইখিনি হৈছে মোৰ পাৰ্মানেণ্ট ফ্লাৱাৰ্ছ। ইহঁতে কিছুমান তলতো থ'লে, মালিটো আৰু মোৰ হাজবেণ্ডে। তাৰমানে তলটো খালী হৈ গ'লে দেখিবলৈ বেয়া লাগে যে, সেইটো কাৰণে। এই ঘৰটো গোটেই উখল মাখল হৈ আছে। এই ব্লগটো সেইটো কাৰণেই বনালোঁ, মানে ইমান বেছি ফূৰ্তি লাগি আছে আজি মনটো। ইমান ধুনীয়াকৈ মানে ৰাখিবলৈ পাই মানে মনটোৱে কিবা এটা ভাল লাগি আছে। আপোনালোকেও চাগে থয় নহয়, কেনেকৈ থয় মোক জনাব। এয়া মোৰ পাৰ্মানেণ্ট ফ্লাৱাৰ্ছ। এইখিনি ফ্লাৱাৰ্ছ মানে এইবিলাক ফলিয়াছ প্লাণ্ট আৰু পাতা বাহা যিটো আমি কওঁ, এইবিলাক। এয়া চাওক, এইটো এটা ভেৰাইটি, এইটো স্নেক প্লাণ্টৰ এটা ভাগ। এটা মই চিৰিত ৰাখিছোঁ, এবাৰ দেখাই দিম বাৰু এইবিলাক। আৰু এইখিনি পাতা বাহা, এইটো বেগত লগাইছোঁ চাওক, বজাৰ কৰা বেগ যে তেনেকুৱা কিনি পেলাই। আৰু এইটো বস্তু, এইখিনি হৈছে চিনেৰিয়া একলাইন ৰাখিছোঁ। চিনেৰিয়াটো এতিয়া ফুলিবলৈ জাষ্ট ষ্টাৰ্ট কৰিছে। এই কলিবোৰ দেখিছে নহয়, এইটো একে ছাতিৰ নিচিনা হৈ যায়, বৰ ভাল লাগে দেখিবলৈ। কিন্তু মোৰ অকণমান লেট হৈছে কাৰণে ফুলি পূৰা হেৰি হোৱা নাই। তাৰপিছতে এইফালে আহিলোঁ। এইটো মই অকণমান সেই গৰৈ মাছ কিবাকিবি এৰি দিছোঁ, সেইকাৰণে মুড়ি খাবলৈ দি থৈছোঁ। তলত বোকা আছে। আৰু আপোনাৰ সেই লিলি, যিটো পিংক লিলিটো, সেই পাত চাওক। আৰু সেই তলত দেখিছেনে, পাত ওলাইছে। আৰু ওপৰত থকা পাতকেইটা এতিয়া অলপ লেৰেলিছে তাৰমানে। এইখিনি পাতা বাহা। আৰু এয়া মই এটা আৰ্টিফিচিয়েল পাহাৰ কৰি বনাইছোঁ। আৰু এয়া নদীৰ নিচিনা এটা কনচেপ্ট দিছোঁ। এয়া চাওক, এইটো মোৰ এটা ডাঙৰ গড় আছিলে, সেইটো দিছোঁ। এইটো মই কিনা, আৰু এইটো IOC লগ' হিচাপে তেওঁলোকে দিছিলে, সেইটো থৈছোঁ ইয়াতে। আৰু এইটো গম পাইছে নহয়, এইটো কি প্লাণ্ট, সেইটো বৰ বেছি দিন হোৱা নাই। এইটোত অলপ মোৰ বালি দিবলগীয়া হৈ আছে। আৰু এনেকৈ মই ছাইডতো দেখাইছোঁ, এনেকৈ ওলমা টাববিলাক মই এনেকৈ ৰাখিছোঁ গোটেই চাৰিওফালে। আৰু এইখিনি হৈছে আপোনাৰ পিটুনিয়া, দুটাকৈ থৈছোঁ এনেকৈ বেম্বো বান্ধি। এদিন এটা মানুহ লগাই এইখিনি কৰিলোঁ, কিন্তু আপোনালোকলৈ মানে ব্লগটো বনাবলৈ মই তেতিয়া মানে সময় নাপালোঁ আচলতে। সেইকাৰণে এতিয়া বন্ধাৰ পিছতে দেখাইছোঁ আৰু আপোনালোকক। এইখিনি কেলন্দুলা দুবিধকৈ মানে এটাৰে দুটাকৈ দিছোঁ ভেৰাইটিৰ, এনেকৈ ছাইডত দিছোঁ ইয়াৰ ৰেলিঙৰ চাওক। আৰু এয়া দুটা মোৰ ষ্টেণ্ড আছিল, এই ষ্টেণ্ডটোত এনেকৈ দিছোঁ।
চাওক ওপৰত নাৰ্জী যিটো আমাৰ হাইব্ৰিড নাৰ্জী হয় সেইখিনি সাইজটো বেছ কিছু ডাঙৰ হৈছে মই আজি এটা পট কম্পিটিশ্যনৰ কাৰণে আকৌ দি থৈও আহিছোঁ এইখিনি বেগুনীয়া এইখিনি ইম্প্ৰেশ্যন এবাৰ মোৰ বৰ ভাল হোৱা নাই কাৰণ মোৰ এনেই ইম্প্ৰেশ্যন খুব বেছি ভাল হয় মানে গোটেই পট ভৰি ভৰি লাগে আজি এবাৰ অকণমান কম মানে হেৰিটো বেয়া হ'ল নেকি তাৰ মানে যিটো সচ আৰু এয়া পিটুনিয়া চাওক একে কালাৰৰ এইখিনি প্ৰায় একে এইটো অকণ বেলেগ এয়া বৰ হৈছে নেকি বাৰু মোৰ গাৰ্ডেনখন চাই চাওকচোন আকৌ এইখিনি চিনেৰিয়া একেলগে দিছোঁ এইবিলাক চব মাছৰ খাং দেই এইটো এটা গোলাপ চাওক ইমান ধুনীয়াকৈ ফুলিছে ন আৰু এইটোতো পঞ্চিতা ফুল আমাৰ তাৰপিছত এইখিনি এনেকৈ হেং কৰি দিছোঁ এইটো বেগুনীয়া আৰু এইটো হৈছে হেৰি পিটুনিয়াৰ বহুত কলি পৰিছে কিন্তু যেতিয়া ভৰ্তি যদি হৈ যায় তেতিয়াহে মই আপোনালোকক আকৌ এবাৰ অকণমানকৈ দেখাম বাৰু আৰু এইটো চাওক এয়া চাওক এয়া নাৰ্জীৰ মাজত দি পেলাই এনেকৈ পিটুনিয়া দি পেলাই মই চাৰ্কল কৰি কৰি দিছোঁ কাৰণ আজি যিহেতু জাজ আহিছিল তেওঁলোকে তেতিয়া জাজ কৰিবলৈ অকণ সুবিধাও হয় একেলগে একেবিলাক ফুল থাকিলে কিমান কি ভেৰাইটি আছে তেওঁলোকৰ চকুত ওলাই পৰে আৰু এইটো হৈছে চুইট উইলিয়াম ডায়েন্থাছ বুলিও আমি কওঁ দেখোন কেতিয়াবা এই গোলাপটো যে দেখিছে এই গোলাপটো মই আগতে আপোনালোকক ফটো জানো ক'ৰবাত দিছোঁ নেকি য়েল্ল' এণ্ড অৰেঞ্জ বহুত বেছি ধুনীয়া আৰু বহুত ডাঙৰ কিন্তু মোৰ বেড লাক যে এইটো ফুলি নাথাকিল খুব ভাল লাগে মানে গোটেই শ্ব'টো বহাই থ'লে গোটেই গাৰ্ডেনখনৰ এইটো চিম্পল আমাৰ অকণমান সদায় থকা গোলাপবিলাকৰ নিচিনাই অলপমান বেলেগ কিন্তু হ'লেও বিৰাট ভাল লাগে আৰু এইটো 3টা টাব এনেকৈ থৈ মই এইটো এনেকৈ দিছোঁ এয়া চাওক ছাইডত এনেকৈ দিলোঁ আৰু এইটো মই নটৰাজৰ মূৰ্তি থৈ বেগুনীয়া আৰু এনেকৈ পট দি পেলাই ঘেৰাও কৰি দিছোঁ বেগুনীয়া এইটো বেগুনীয়াৰ সচটো বেলেগ চাওক সেইটো পিংক আছিল নহয় এইটো ৰেড গ্ৰীণত ৰেড আৰু এইটো মোৰ এটা জবা অকণমান মৰহিছে আৰু আজি আছিলে ৰাতিপুৱা অকণ ঠিকেই হৈ এইটো মোৰ চিম্পল পিংক কালাৰৰ গোলাপ ফুলিবলৈ ষ্টাৰ্ট কৰিছেহে আৰু এইটোতো নাৰ্জী চব কলি পৰিছে কিন্তু পূৰা ফুল হেৰি হোৱা নাই আৰু এইটোতো আপোনাৰ অৰ্নামেণ্টেল কেবেজ ইয়াৰ এটা খুব বেছি ডাঙৰ যিটো আছিল সেইটো মই আজি জইন কৰিছোঁ সেইকাৰণে কম্পিটিশ্যনত জানো কি হয় আপোনালোকক পিছত জনাম বাৰু ফৰ দ্য বেষ্ট আৰু এইটো য়েল্ল' এইটোহে মোৰ পিংক কালাৰ সেইটো চাগে ৰেড গোলাপহে আছিলে আৰু এইটোতো সেই আমি যে কওঁ আগৰ মুৰ্গী ফুলৰ অকণমান বেলেগ ভেৰাইটি এটা আৰু এইটো ফুলিলে চাগে ভালে লাগিব এইটোতো গেজেনিয়া মোৰ এইবাৰ বহুত শ্ল' ডাঙৰ হৈছে তথাপি আহিছে বহুতবিলাক ইয়াক কলি আছে আৰু এইডাল পুৰণা এডাল মোৰ ষ্টেণ্ড আছিল সেই ষ্টেণ্ডাৰ্ডত এইটো দিছোঁ এইটোৰ নামটো মোৰ এতিয়া মনলৈ অহা নাই সেই যে কাঁইটত ফুল ফুলে এইটো কিবা ভাল প্লাণ্ট এটাই তাৰপিছত এইটো বেগুনীয়া এইটো এজেলিয়া আৰু এইখন মই ৱালত এনেকৈ ডেক'ৰেশ্যনটো কৰিলেও কেনেকুৱা হৈছে ক'ব দেই আৰু এইটো এটা পাম প্লাণ্ট ইয়াতে এটা মই ফলিয়াছ প্লাণ্ট এটা ৰাখিছিলোঁ কিন্তু ফলিয়াছ প্লাণ্টটো এতিয়া মই কম্পিটিশ্যনৰ কাৰণে দি থৈ আহিছোঁ 5টা দিব পাৰি তাৰমানে সেইকাৰণে আৰু এইটো মোৰ আগতে এবাৰ এটা ব্লগত মই আপোনাক খুব চাফা কৰা দেখাইছিলোঁ এইখন ষ্টেণ্ডটো এতিয়া মই আনি আজি এইটোত ইউজ কৰিছোঁ তেনেকৈ বেলেগত বস্তুবিলাক ইউজ কৰি থাকোঁ কেতিয়াবা কিটচেনত ৰাখিব মন গ'লে তাৰপিছত কেতিয়াবা আকৌ ইয়ালৈ আনো এইবিলাক হৈছে এইটোতো জাৰ্নিয়ামটো এতিয়া মোৰ সৰু হৈ আছে ফুলাই নাই এতিয়া টাইম লাগিব এই কলিটো আহিছে আৰু চাওক এইটো কলি আহিছে আৰু এইটো এজেলিয়া খুব ধুনীয়াকৈ ফুলিছিল কিন্তু এতিয়া তাৰ ফুলি আৰু সি ভাগৰিলে অকণমান দেই তাৰপিছতে আৰু এইটো চাওক এইটো মোৰ আগৰ নেইবাৰে তেওঁলোক ট্ৰেন্সফাৰ হৈ গ'ল বাৰাউনী তাৰপিছতে তেওঁলোকে মোক গিফ্ট কৰি থৈ গৈছিলে গুণমণি আছিলে তেখেতসকল মোক খুব ধুনীয়া বস্তু এটা দি থৈ গ'ল তাৰপিছতে এইখিনিতো ডালিয়া আপোনালোকক দেখাইছিলোঁৱেই ন এয়া আৰু টোটেল এটা দেখুৱাই দিওঁ ভিউটো এয়া চাওক কেনেকুৱা লাগিছে চাওকচোন
এই বস্তুটো আপোনালোকক দেখালে নাই জানো, নাই দেখুৱা চাগে ন। এইটো চাওক, এইকেইটা এই নামটো পাহৰিলোঁ নহয়। এইকেইটা এই দুটা কেকটাছ আছে আৰু এই তিনিটা নামটো মই পিছতহে মনত পেলাব লাগিব দেই। এইটো মোৰ মানি প্লাণ্ট, এই বুদ্ধজনা বহাই দিছোঁ, বুদ্ধ ধ্যান কৰি আছে। আৰু এইটো চাওক, মোৰ এইটো মৰম লগা এটা প্লাণ্ট, এইটো হৈছে বাগানভেলিয়া, বহুত ডাঙৰ কিন্তু মানে চাইজটো সৰু, ফুলিছে কিন্তু বঢ়িয়া ফুলিছে চাওক। যিহেতু 5টাহে দিব পাৰি, গতিকে এইকেইটা মই দিয়া নাই আৰু। এয়া টোটেল ভিউ দেখাই আছোঁ দেই। এয়া এইটো এটা চাৰ্কল, এইটো এটা কেবেজ, ৰেড কেবেজ। এইখিনি এইটো ৰেড কেবেজ, আৰু তাৰ ছাইডত মই চুইট উইলিয়াম দি পেলাই ঘেৰাও কৰি দিছোঁ। আৰু এইটোৱে মোৰ সেইটো মৰমৰ জাৰ, যিটো দি মই খুব পানী দি থাকোঁ। এয়া আপোনালোকক সেইকাৰণেই মই ব্লগ দিব পৰা নাই অলপ দিন, যিহেতু মই এইবিলাকতে লাগি সময়বিলাক পাৰ হৈ যায়, ঘৰুৱা কামবিলাকৰ লগতে। কেনেকুৱা লাগিছে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আকৌ আহোঁ আমাৰ এইখিনিলৈ, আৰু তাৰপিছত লাহেকৈ এনেকৈ গণেশ ভগৱানৰ ওচৰলৈ আহি আজিৰ এই ব্লগটো, এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। কিন্তু মই অলপ ফটো বেলেগ বেলেগকৈ আপোনালোকৰ লগত ইয়াৰ লগতে শ্বেয়াৰ কৰিম। সেইখিনিৰ লগতে নিশ্চয় ব্লগটো শেষলৈকে চাই থাকিব। এয়া মোৰ কিটচেন গাৰ্ডেনৰ কচু।